সকলোকে কিছুমান মানুহ ইমানে সেই কি ক'ম মানে জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখন বহুতে ফেচবুকত আপলোড কৰি আছে, ইউটিউবত আপলোড কৰি আছে, ইনষ্টাগ্ৰামত ক্লিপ আপলোড কৰি আছে, পাইৰাচি কৰি আছে, যিটো ইলিগেল হয়। জুবিনদা সেইটো একদমে ভাল পোৱা নাছিলে বাৰু। এনেকুৱা কাম কৰা মানুহ কেতিয়াও জুবিনদাৰ ফেন হ'ব নোৱাৰে। দেখাই আছোঁ ৰ'ব কেনেকুৱা ধৰণৰ মানুহ ৰৈ ৰৈ বিনালে ইউটিউবত বহুতে মানে ক্লিপ কাটি এনেকৈ আপলোড কৰিছে, হল ৰেকৰ্ড কৰি একদম চিৰিজে বনাই দিলে। এইটো চাওক, ৰৈ ৰৈ বিনালে পাৰ্ট 1 পাৰ্ট 2, কোনোবা আকৰাম হুছেইন বুলি এটা আছে, এইটো আৰু কোনোবা ইউটিউব মাধৱ অফিচিয়েল 2.m, এইটো চাওক। চ' এনেকুৱা মানুহবিলাক কেতিয়াও জুবিনদাৰ ফেন হ'ব নোৱাৰে হা, মোৰ মতে। আপোনালোকে যদি এনেকুৱা চেনেল দেখা পায় প্লিজ সকলোৱে ৰিপৰ্ট কৰিব। ইনষ্টাগ্ৰামত যদি দেখা পায় অসম পুলিচক মেনশ্যন কৰি দিব। জুবিনদাৰ ক্ষতি কৰা মানুহ কেতিয়াও জুবিনদাৰ ফেন হ'ব নোৱাৰে। হলত তহঁতে গৈছা, মুভি চাইছা, ফটো ক্লিক কৰিছা, সেইটো বেলেগ কথা। পোষ্টাৰৰ লগত ক্লিক কৰ, কোনে মানা কৰিছে? ষ্টৰি দিছা, চবৰে মন যায়, দিছা, ভাল কথা দিছা, তাত কোনো ক'বলগীয়া একো নাই। কিন্তু মুভিটো ক্লিপ এনেকৈ আপলোড কৰা কি মানে তাৰমানে? বাকী লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব একো নকওঁ, আপোনালোকে জনাব বাৰু আপোনালোকৰ মতামত। আজিলৈ মানে তেতিয়ালৈকে টেক কেয়াৰ এণ্ড